মাটি গহ্বৰ নে পথ ডাঙৰ গাঁত বা গহ্বৰযুক্ত গড় কাপ্তানি পথটোৰে নিতৌ যাতায়াত কৰে ধনচিৰিবাসী ৰাইজ চকুমুজত পুলিৰ ভাও স্থানীয় জনপ্ৰতিনিধি একনায়কত্ববাদী জনপ্ৰতিনিধিগৰাকীৰ ৰোষত পৰাৰ ভয়ত নীৰৱ সাধাৰণ ৰাইজ উন্নয়নৰ নামত প্ৰবঞ্চনা সাধাৰণ ৰাইজক পৰিৱৰ্তনকামী বিজেপি চৰকাৰে পৰিৱৰ্তনৰ নামত ৰাস্তাঘাট নিৰ্মাণৰ নামত ডিলাইনৰ ওপৰত কেইটামান কালভাৰ্ট দি ওপৰত বালি মাটি পেলাই মুনাফা লুটিছে ঠিকাদাৰে নীৰৱ জনপ্ৰতিনিধি বন বিভাগৰ নাকৰ আগতে অবৈধ কাঠচোৰৰ ৰমৰমীয়া বেহা কাৰ্বি আংলঙৰ দলামাৰা আৰু পাৰ্কক বনাঞ্চলিক এলেকাৰ বাগৰিবিট এলেকাত এই কাণ্ড নিৰ্লিপ্ত বন বিভাগৰ কৰ্মীৰ চকুমুদা পুলিৰ ভাৱত পৰিষদীয় চৰকাৰ নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই সঞ্জয়িতা দেৰনপি আগবাঢ়িছো প্ৰথম দুখবৰলৈ জোৰজাৰ মুকুলতাৰ এই নীতিৰে শাসন চলাই আমাৰ সাহসীয় চৰকাৰ নিৰ্বাচনৰ আগত সাধাৰণ ৰাইজক সেৱা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে নিৰ্বাচনৰ পিছত ৰাইজৰ পৰা সেৱাৰ প্ৰতিশ্ৰুতি বিচাৰে জনপ্ৰতিনিধিয়ে নহলে সকলো প্ৰাপ্য সুবিধাৰ পৰা বঞ্চিত দুখীয়া সৰ্বহৰা ৰাইজে কিবা সুযোগ হেৰুৱাৰ ভয়ত মাথোন হয়ভৰ দি চলে দৈনন্দিন জীৱন ধনচিৰি ডিফু পথ ইমানেই বেয়া অৱস্থা যে ঠায়ে ঠায়ে একোটা ভয়ংকৰ দগাঁতৰ সৃষ্টি হৈছে এই ভয়ংকৰ দৃশ্যাংশলৈ মন কৰক আপুনি নাভাবিব যে এয়া কোনো দুৰ্গম পাহাৰ বা পৰ্বতৰ গহ্বৰ এই গহ্বৰৰ ডিফু ধনচিৰি পথৰ গড়কাপ্তানি বিভাগৰ পথ বাৰিষা আহি আছে বাৰিষাত একেৰাহে প্ৰবল বৰষুণ হ'লেই কি ভয়ংকৰ ৰূপ ল'ব কল্পনা কৰক যিকোনো সময়ত অলপ অসাৱধান হ'লেই বিপদৰ সন্মুখীন হোৱাৰ প্ৰবল সম্ভাৱনা থকা এই পথটিৰে ৰাইজে অহা যোৱা কৰে এই পথটোৰে ধনচিৰি পৰিষদৰ জনপ্ৰতিনিধি তথা কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ ডিফুচাই কেতিয়াবা দিনত প্ৰয়োজন সাপেক্ষে 2-3 বাৰ অহা যোৱা কৰে ব্যক্তিগত নিৰাপত্তা সহিত এই পথটোৰে অহা যোৱা কৰোঁতে প্ৰদীপ ডিফুচাই যাতায়াত কৰোঁতে এই ভয়ংকৰ গাত দৃষ্টিগোচৰ নহয় ৰাইজক সেৱা কৰাৰ প্ৰতিশ্ৰুতিৰে ভোটাৰ ৰাইজৰ পৰা ভোট আদায় কৰি সাহসীয় দলত থাকি ৰাইজৰ দুখ যন্ত্ৰণাক আওকাণ কৰা জনপ্ৰতিনিধিৰ প্ৰতি ভিতৰুৱাকৈ তীব্ৰ ক্ষোভ উজাৰিছে ধনচিৰি পৰিষদ এলেকাবাসীৰ ৰাইজে ধনচিৰিৰ পৰা টিংকু ডিফুচাৰ ৰিপৰ্ট কাট নিউজ সবকা বিকাশ সবকা সাথ এই শ্লোগানৰ সাৰ্থকতা কৰিবলৈ বিজেপিৰ নেতৃত্বাধীন কাৰ্বি পৰিষদ চৰকাৰে বৰজান পৰিষদ সমষ্টিৰ অন্তৰ্গত মাঞ্জা ৱকেক আজি হৈ কয়লা লাংচো ডিলাই বজাৰলৈ নিৰ্মাণ কৰি আছে পথ নিৰ্মীয়মান বালি মাটি পথটি ডিলাইনৰ অংশত কেইটামান কালভাৰ্ট দিয়া হৈছে আৰু ওপৰেৰে বালি মাটি পেলাই সাজিছে পথ অধিক মুনাফা আদায়ৰ বাবে কেৱল বালি মাটি পেলাই নিৰ্মাণ কৰিছে পথ আগন্তুক বাৰিষাত ভয়ংকৰ সম্ভাৱনাৰ কথা ভাবি হাহাকাৰ হৈছে সাধাৰণ ৰাইজৰ নিৰ্লিপ্ত ভূমিকাত জনপ্ৰতিনিধি যোৱা 2018 চনত কাৰ্বি আংলং জিলাৰ প্ৰতিটো কোণত নিৰ্বাচনৰ প্ৰতিশ্ৰুতি মতে উন্নয়নৰ স্বাৰ্থত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নিৰ্দেশত এই পথটি নিৰ্মাণ কাৰ্য আগবাঢ়িছিল বালিমাটিৰে নিৰ্মাণ কৰা এই পথটি দেখি আগন্তুক বাৰিষাৰ কথা ভাবি স্বাভাৱিকতে আশংকাত শিয়ৰি উঠিছে স্থানীয় ৰাইজে মাঞ্জাৰ ৱকেক আজি হৈ কয়লা লাংচো ডিলাই বজাৰলৈ নিৰ্মাণ কৰা এই পথটিৰ মাজত আছে ডিলাই নৈ ভালদৰে দৃশ্যলৈ মন কৰক মাত্ৰ কেইটামান কালভাৰ্ট পাতি ওপৰেৰে বালি মাটি পেলাই অনাগত প্ৰবল বানপানীৰ সৈতে যুঁজিবলৈ সাজু কৰিছে পৰিষদ চৰকাৰে অধিক মুনাফা লাভৰ উদ্দেশ্যৰে ঠিকাদাৰে চূড়ান্ত গাফিলতিৰে কণাহাহক পতান ধান দিয়া কাৰ্য কৰিছে স্মৰ্তব্য যে যোৱাটো বছৰৰ বাৰিষাত মাত্ৰ এবাৰ অহা প্ৰথমটো বানতে টচনচ হৈছিল ডিলাই নৈৰ ওপৰত নিৰ্মিত কালভাৰ্ট এইবাৰো একে ব্যৱস্থাৰে এইদৰে কালভাৰ্ট নিৰ্মাণ কৰাত সম্প্ৰতি আশংকাত ভুগিছে স্থানীয় ৰাইজে বজাৰ সমাৰকে ধৰি স্কুল কলেজ তথা খেতি পথাৰ আৰু জংঘললৈ গৈ খৰি শাক পাচলি সংগ্ৰহৰ বাবে ভৰসাৰ একমাত্ৰ পথ এইখনেই সেই আশংকাত এতিয়াৰে পৰা চকুৰ নিদ্ৰা হৰিছে স্থানীয় ৰাইজে অৰুণ লেকথে ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলা বন বিভাগ থাকোঁতেও জিলাখনৰ বনাঞ্চলসমূহত চোৰাং কাঠৰ ৰমৰমীয়া বেহা অব্যাহত কাঠ চুৰি কৰি বনৰ মাজতে কাঠ ফলা কাণ্ড নিৰ্বিবাদে চলি আছে
এইদৰে এনেবোৰ চুৰি কাণ্ডত পিছ পৰি থকা নাই ৰংমংৱে এলেকাৰ বনাঞ্চলতো বৃহত্তৰ ৰংমংৱে এলেকাৰ অন্তৰ্গত দলামাৰাত বনাঞ্চলিক আৰু পাৰকুপ পাহাৰৰ বনাঞ্চলিকৰ ৰঙাগৰা বিট বাগৰি বিট এলেকাত বিগত দিন ধৰি নিৰ্বিবাদে চলি আছে অবৈধ কাঠ চুৰি কাণ্ড বনাঞ্চলৰ পৰা কাঠ সংগ্ৰহ কৰি নিৰ্বিবাদে কাঠ ফালি দিনে নিশাই কাঠৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ খবৰ বন বিভাগে নোপোৱা কথাটোত নিশ্চয় তাৎপৰ্যপূৰ্ণ এই সম্পৰ্কত জানিব পৰা মতে এই অবৈধ কাঠ ব্যৱসায়ৰ সৈতে জড়িত কাঠ মাফিয়াৰ নাম কাদিৰ কোন সেই কাদিৰ যাৰ আগত জিলা বন বিভাগ ভিজা মেকুৰীৰ দৰে কিয় কাদিৰৰ এই কাঠ লুণ্ঠন বন্ধ কৰিব নোৱাৰে ইত্যাদি ধৰণৰ প্ৰশ্নৰ মাজতে জিলা পৰিষদ চৰকাৰৰ নিৰ্লিপ্ত ভূমিকা তথা চকুমুদা কুলিৰ ভাও দিয়া চৰিত্ৰই যথেষ্ট তাৎপৰ্য বহন কৰা বুলি একাংশ সচেতন মহলে মন্তব্য আগবঢ়াইছে বোকাজনৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলাৰ পাৰখোৱা নিবাসী উদীয়মান যুৱ ব্যৱসায়ী তথা মেধাৱী ছাত্ৰ দিব্যাংগ মাধুৰ্য বৰা আৰু বকলীয়াঘাট ৰজাপথাৰৰ জনপ্ৰিয় বিস্ময় কিশোৰ চিত্ৰশিল্পী অৰ্ণৱ দৰফাঙলৈ 2019 বৰ্ষৰ প্ৰেৰণা বঁটা আগবঢ়োৱা হৈছে হাওৰাঘাট মহকুমা বিহু উদযাপন সমিতি আৰু সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদে যুটীয়াভাৱে আগবঢ়াইছে এই বঁটা জিলা ছাত্ৰ পৰিষদ হাওৰাঘাট আঞ্চলিকৰ সহযোগত শংকৰ মন্দিৰ প্ৰাংগণ হাওৰাঘাট শনিবাৰে সন্ধিয়া বিহুৰ কাৰ্যসূচীৰে ৰজিতা খুৱাই এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয় প্ৰতি বছৰৰ দৰে এই বেলিও হাওৰাঘাট মহকুমাৰ যুৱ প্ৰতিভাসমূহক উলিয়াই আনি উৎসাহিত কৰাৰ বাবে এই কাৰ্যসূচী পালন কৰে উদ্যোক্তাসকলে অনুষ্ঠানত উপস্থিত থাকি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনসিং ৰংপি আৰু প্ৰতিষ্ঠিত ব্যৱসায়ী পুলিন চন্দ্ৰ ৰায়ে এই বঁটা দুটি প্ৰদান কৰে হাওৰাঘাটৰ পৰা গৌতম চন্দা ৰিপৰ্ট কাট নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Ronkelan, near Don Bosco School Depot, 782460, Assam. Easy finance are available here. Please contact 099-579-88008 or 0789-6169-021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালৈ প্ৰায় 29টা জনগোষ্ঠীৰ বাৰে ৰহনীয়া সংস্কৃতিৰে সৰ্বতিকাল ৰঙীন হৈ পৰে পাহাৰীয়া জিলা কাৰ্বি আংলং আন বছৰৰ দৰে এইবাৰো ডিফুৰ মিঠি ভাঙতো বড়োসকলে উলহ মালহেৰে উদযাপন কৰিলে ৰংজালি বৈশাগু নতুন বছৰ অহাৰ লগে লগে অসমৰ আকাশত সীমাহীন আনন্দ উৎসৱৰ ঢল নামে ডিফুৰ 8 নং ৱাৰ্ড অন্তৰ্গত মিঠি ভাঙতো নৱবছৰত প্ৰকৃতিৰ নৰূপৰ সৈতে ৰজিতা খুৱাই বড়োসকলে 12 মে'ত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰিলে ৰংজালি বৈশাগু পখিলাৰ দৰে উৰি উৰি নৃত্য কৰিলে বড়ো যুৱতীসকলে
দিনজোৰা কাৰ্যসূচীৰে উদযাপিত ৰংজালী বৈশাগুৰ মুকলি সভাত পৰিষদৰ কাৰ্যবাহী সদস্য তৰেন্দ্ৰ ব্ৰহ্মই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ইয়াৰ উপৰি প্ৰাক্তন ৱাৰ্ড কমিছনাৰ খৰচিং টেৰাং প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিসকলে সন্মানীয় অতিথি হিচাপে যোগদান কৰে। সহজ ৰাজযোগৰ দ্বাৰা চিন্তামুক্ত আৰু আনন্দপূৰ্ণ জীৱনৰ বাবে কাৰ্বি আংলং জিলাৰ হাওৰাঘাটত দেওবাৰে প্ৰজাপিতা ব্ৰহ্মকুমাৰীৰ এক আধ্যাত্মিক কেন্দ্ৰ মুকলি কৰা হয়। সহজ ৰাজযোগৰ দ্বাৰা চিন্তামুক্ত আৰু আনন্দপূৰ্ণ জীৱনৰ বাবে কাৰ্বি আংলং জিলাৰ হাওৰাঘাটত দেওবাৰে প্ৰজাপিত ব্ৰহ্মকুমাৰীৰ এক আধ্যাত্মিক কেন্দ্ৰ মুকলি কৰা হয়। ডিফু শাখাৰ অধীনত ৰূপায়িত এই শুভ উদ্বোধনী কাৰ্যৰ সৈতে ৰজিতা খুৱাই বিশ্ব শান্তি আৰু ভাতৃত্ববোধৰ লক্ষ্যৰে হাওৰাঘাটৰ ৰাজপথত এক শোভাযাত্ৰা বাহিৰ কৰা হয়। प्रजापिता ब्रह्मा कुमारी विश्वविद्यालय डिफू शाखा केंद्र की ओर से आज हावड़ा घाट एक नए आध्यात्मिक ज्ञान का और राजयोग शिक्षा केंद्रों का उद्घाटन समारोह चल रहा है। इस ईश्वरीय विश्वविद्यालय का मुख्य लक्ष्य ही है विश्व शांति और भातृत्व भावना को जागृत करना, जन जन को कि भारत स्वर्णिम भारत बनाने का, स्वच्छ भारत बनाने के लिए और तनाव मुक्त भारत बनाने के लिए एक जागृति लाना है आध्यात्मिक परमात्मा शक्ति के बल से। यही है इस ईश्वरीय विश्वविद्यालय की आज की हावड़ा घाट शाखा में एक शाखा केंद्र खोला जा रहा है। গৌতম চন্দ্ৰা ৰিপৰ্ট কাট নিউজ। আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ। ধন্যবাদ।